নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আজি অনুষ্ঠিত হৈ যোৱা SLC যি অসমীয়া কুৱেশ্যন পেপাৰখন আছিল তাৰ কিছুমান উত্তৰ আপোনালোকক জনাব বিচাৰিছোঁ। কুৱেশ্যন পেপাৰখন আপোনালোকে চাব পাৰিব। ইয়াত আপোনালোকৰ প্ৰথম গ্ৰুপ A, গ্ৰুপ B, গ্ৰুপ C আছিলে। গ্ৰামাৰৰ কুৱেশ্যনখিনি মই আনচাৰ আপোনালোকক জনাই দিছোঁ। গ্ৰামাৰৰ পৰা ধৰি যি আছিলে আপোনালোকৰ এই কুৱেশ্যন পেপাৰখন মই বেলেগৰ পৰা লৈছোঁ, আপোনালোকে চাব পাৰে। ইয়াত আপোনালোকৰ ইণ্টাৰনেটৰ তিতা মিঠা পাতো লেখক কোন সেইবোৰ সুধিছিলে। অৰুণিমা সিংহা ঘৰ ক'ত আছিল সেইটো সুধিছে। আপোনালোকৰ যিটো অৰুণিমা সিংহা পাঠটো তাৰ পৰা আহিছিলে। তাৰপিছত আপোনালোকৰ প্ৰশস্তি অৰ্থ কি সুধিছিলে। প্ৰশস্তি অৰ্থ আৰাধনা। অসমৰ স্বৰ্গদেউ কিহেৰে দেউল সাজিছিল। হাঁহ কণী আৰু চাউলেৰে। কবিয়ে কোন সময় মানুহজনক লগ পাইছিল। গধূলি সময়ত। তাৰপিছত এইখিনি আপোনালোকে কৰিছিলে গম পাব 2 নম্বৰ কুৱেশ্যনখিনি, যিটো অলপ 2 নম্বৰ কুৱেশ্যনখিনি লিখিবলগীয়া হয়, গতিকে ইয়াততো উত্তৰখিনি জনাব নোৱাৰি, গতিকে আপোনালোকে কুৱেশ্যনখিনি চাব পাৰে। তাৰপিছত ইয়াত আপোনালোকৰ উত্তৰ লিখিবলৈ আহিছিলে মই অসমীয়া কবিতাটোৰ বিষয়ে। তাৰপিছত আহিছিলে ব্যাস বাক্যসহ সমাসৰ নাম লিখা। ৰাম লক্ষ্মণ নৱৰত্ন হাঁহিমুখ কি সমাস সেইকেইটা আপোনালোকক জনাব দিছিলে। দ্বন্দ্ব সমাস, দীৰ্ঘ সমাস চাব। তাৰপৰা সন্ধি ভেঙুলি আহিছিলে উচ্চাৰণ, উদ্যোগ চাৰণ। তাৰপৰা নাবিক, নৌযোগ ইক। তাৰপৰা মহোদয়, মহাযোগ উদয়। তাৰপৰা বাক্যটো সৰল বাক্যলৈ নিবলৈ কৈছিলে। পৃথিৱী যে ঘূৰণীয়া সেইটো সকলোৱে জানে। পৃথিৱী ঘূৰণীয়া সকলোৱে জানে। তাৰপৰা আপোনালোকৰ নট্যবৃদ্ধি সত্ৰবৃদ্ধিৰ পৰা আহিছিলে। এইখিনি আপোনালোকে চাব পাৰে। ন বা শ হোৱা কাৰণ লিখিবলৈ দিছিলে। তাৰপৰা যথাচিহ্ন জ্যোতিচিহ্ন বহুৱা। শিক্ষকে ক'লে অংককেইটা ঘৰত কৰি আনিবা। তাৰপৰা আহি গ'ল আপোনালোকৰ ডলা বগৰী বাক্য ৰচনা কৰিব দিছিলে। ডলা বগৰী মানে অনাই বনাই ফুৰা মানে বাগৰি ফুৰা। ভাত ঘৰ মূৰে কাপলৈ হাত দিয়া মানে দুখ, মূৰে কাপলৈ হাত দিয়া মানে দুখ হয়। তাৰপৰা এটা শব্দ যাৰ সৰুতে মাক বাপেক মৰিছে সেইটো আপোনাৰ ঘাট মাৰোৱা হয়। এইখিনি ভাৱ সম্প্ৰসাৰণ কৰিবলৈও দিছিলে। কথাত বতা পাই কথা কটা যায় সেইটো আপোনালোকে শুনিয়ে থাকে। তাৰপৰা নালন্দা বিশ্ববিদ্যালয়ৰ নতলীয়া পুথিভঁৰালটোৰ নাম কি আছিলে সুধিছে। ৰত্নোদিধি। আপোনালোকৰ চমুত উত্তৰ লিখা যিকোনো এটা এইখিনি আপোনালোকে চাব। সেনাপতি ভীষ্মৰ যুদ্ধ উৎসৱ দেখি কি ৰণবাদ্য মহাশব্দ হৈছিল। তাৰপৰা 4 নম্বৰ এটা যিকোনো চোৱাই আপোনালোকে 4 নম্বৰ উত্তৰ লিখিবলৈ আহিছিলে। অসমীয়া কোনজন সাহিত্যিক অসম কেশৰী হিচাপে জনা যায়। অম্বিকাগিৰি ৰায়চৌধুৰী। তাৰপৰা তোমাৰ দেউতাৰ ঘৰত আছেনে শুদ্ধকৈ লিখিবলৈ কৈছে। তোমাৰ দেউতাৰ ঘৰত আছেনে। পৰা উপসৰ্গ লিখিবলৈ দিছে। পৰা উপসৰ্গ আপোনালোকে পৰাজয় লিখিব পাৰে। তেনেকৈ পৰাটো প্ৰথম আহিলেই হ'ল, তেনেকুৱা শব্দ যিকোনো শব্দ হ'ল পৰাটো আহিলেই হ'ল। তাৰপৰা তাহিম বা আধুনিক বুলি তেওঁলোক। স্বদেশ বিদেশ সুবিধা অসুবিধা বিপৰীত শব্দ। মা দেউতা ল'ৰা ছোৱালী। তাৰপৰা চন্দ্ৰৰ বিষয়ে লিখিবলৈ আহিছিলে।